আজি এই প্লাজোটোৰ পৰা কিবা এটা বনাওঁ আৰু কি বনাম এনেই মানে নিপিন্ধো এইটো এনেই পৰি থকাতকৈ ভাবিলোঁ কিবা এটা বনাই দিওঁ আৰু কি বনাম আপোনালোকক দেখুৱাইছোঁ শেষত চাই থাকিব দেই। আৰু এইফালে মই কাটিঙৰ কামত লাগি গ'লোঁ। অৱশ্যে মই ব্লাউজৰ বাহিৰে একো কাটিং শিকা নাই, তথাপিও মই নিজেই চেষ্টা কৰিছোঁ আৰু এইবাৰ মই চিলাই কৰিম। অলৰেডি কাটি ল'লোঁ গোটেইখিনি ধুনীয়াকৈ, এতিয়া চিলাই কৰিম আৰু কেনেকুৱা হয় নাজানো, কাৰণ মই আজি ফাৰ্ষ্ট এনেকুৱা ড্ৰেছ এযোৰ চিলাব ওলাইছোঁ। মই ভাবি আছিলোঁ কাপোৰযোৰ চিলাই কৰোঁতেনো কিনো ইমান টান হ'ব, কিন্তু মই ভবাটো ভুল হ'ল। মানে কাপোৰযোৰ যেনেকুৱা ভাবিছিলোঁ সেনেকুৱা মানে ইমান সহজ নহয়। আৰু এয়া চাব, এইটো চাব দেই, টপটো চিলাই কৰা হৈ গ'ল, কিন্তু মই এটা ভুল কৰিলোঁ। মেচিনত মানে বগা সূতা লগা আছিলে আৰু মই বগা সূতাই দিয়ে গোটেইখিনি মানে চিলাই কৰি দিলোঁ। চিলাইটো অকণমান চিনি পায় আৰু একো কথা নাই, ফাৰ্ষ্ট টাইম এইটো চলি যাব। আৰু এয়া যিহেতু কোনেও নিপিন্ধে, আমাৰ টিকলুক এবাৰ এনেই পিন্ধাই দিম। ফাইনেলি কাপোৰখিনি চিলোৱা হ'ল। এইটো হৈছে টপটো, এইটো টপটো আৰু এইটো স্কাৰ্টটো। এইটো কেনেকুৱা লাগিছে? এতিয়া মই আমাৰ মডেলক লৈ আহিম আৰু মডেল কোন হ'ব সেইটো মই দেখুৱাই আছোঁ ভিডিঅ'ৰ শেষত। এইযোৰ কাপোৰযোৰ দেখিছে নহয়, ইমান মৰম লগা হৈছে। আজি ফাৰ্ষ্ট মই চিলাইছোঁ আৰু এই তলৰখিনি মই মুৰি মাৰি এটা কাৰণতে দিয়া নাই, মানে আমাৰ মডেল অকণমান লম্বা হয়, সেইকাৰণে তাতে চুটি হ'ব বুলি এইখিনি চিলাই মাৰি দিয়া নাই। যদি ঠিকে হয় তাতে, তেতিয়াহ'লে মই অকণমান এইখিনি চিলাই মাৰি দিম কাপোৰ লগাই পেলাই, সেইকাৰণে বৰ্তমান দিয়া নাই। কেনেকুৱা লাগিছে কাপোৰযোৰ কমেণ্ট কৰি জনাব দেই। আৰু এইটো স্কাৰ্টটো আৰু এইটো টপটো। এতিয়া মই গৈ আছোঁ আমাৰ মডেলক আনিবৰ কাৰণে। সি কি বা শুই আছে নে কি কৰি আছে নাজানো। আৰু এইফালে চাব, আমাৰ ছোটা মডেলক লৈ আহিছোঁ। তাৰ কি যে এক্টিং মানে চাবচোন। ধৰি থাকা এতে অঁ এৰি না দেই, এনেকৈ থাকবা নেকি, এনেকৈ থাকবা নেকি দেই oh ধুনু itu baru kulit makan dahi dia makan dahi dia no tukan makan dahi dia nih ah dahi dia coba oh dulu ah oh apa sih satu kan bunu kan deh kan ayah ya oh oh baru aja আমার ভিলুক সাবাতে নাই গাইস এই আমার মডেল ছোটা মডেল আমার ছোটা ঘুরি দিয়া ঘুরি এমন ঘুরি দিয়া মই সেনেকৈ ঘূৰি দিয়া দেখে দিছোঁ মই ইয়াক আঙুলি দি এনেকৈ ঘূৰি দিয়া বুলি কৈ দেখে দিছোঁ। কিয় আঙুলি দি ঘূৰি দিছে, কোনো ঘূৰি দিয়া এনেকৈ ঘূৰি দিয়া, কোনো এনেকৈ ঘূৰি দিয়া কেনেকুৱা লাগিছে ফ্ৰকটো? ফ্ৰক নহয় একচুৱেলি স্কাৰ্ট টপ। কেনেকুৱা লাগিছে জনাব দেই। তাৰ তাতে অকণমান ডাঙৰ হৈছে, এই ফিটাকেইডাল অকণমান ডাঙৰ হৈছে, সেইকাৰণে মই পিন মাৰি দিছোঁ।